পাগল কৰি দিব দেই বাবা ৰাধিকা মোৰ প্ৰাণেশ্বৰী তুমিও পাগল হবা এই ভিডিঅ'টো চোৱাচোন চোৱা এই ভিডিঅ'টো চালে তুমিও পাগল হবা এইবাৰ চাবলৈ বৰ সময় নাই আৰু আপুনিও যে বেলেগ কাম কাজ এখন বিচাৰি নাপায় নেকি অকণমান আহৰি পালে সৰু ল'ৰা দৰে মোবাইলটো পিটিকি থাকে যে কি কৰিবা ৰাধিকা মোৰ প্ৰাণেশ্বৰী মোৰ মোবাইল পিটিকাৰ বাহিৰে একো যে উপায় বিচাৰি নাপাওঁ তোমাৰ লগত ৰোমাঞ্চ অকণমান পিটিকিবলৈ গ'লে তুমিয়ে দেখোন সেইকাৰণে মোবাইলটোকে পিটিকি থাকোঁ মনৰ ইচ্ছাকণ পূৰণ কৰিবলৈ হ'লে বেলেগ উপায়টো ল'বই লাগিব ইচ্ছা পূৰণৰ এটা সময় থাকে বুজিছে আপোনাৰ এতিয়া ৰোমাঞ্চৰ বয়স নহয় আপুনি এতিয়া ডেকা হৈ থকা নাই আপুনি এতিয়া বুঢ়াহে সেইকাৰণে মই চিন্তা ভাৱনা বাদ দি এতিয়া কেৱল শাস্ত্ৰ ভাগৱতৰ হৰিনামৰ কথাই চিন্তা কৰিব লাগে তেতিয়াহে সেইবোৰ লৈ আপুনি ভালকৈ থাকিব পাৰিব হয় নেকি ৰাধিকা মোৰ প্ৰাণেশ্বৰী বাবা প্ৰাণেশ্বৰী কৰি চলাই থাকিব নালাগে পিছে ল'ৰাৰ কথা কি ভাবিছে মইনো খাবলৈ কি আছে ভাবিবলৈ দেখোন তুমি আছাই কি কৈছে আপুনি নহয় মানে মই কৈছোঁ ভাবিবলৈ দেখোন তুমি আছাই মইনো আৰু মিছাতে ভাবি কিয় মোৰ সোমাব লাগে পাৰব না আপুনি তাৰ বাপেক নহয় বাপেক হিচাপে তাৰ প্ৰতি কোনো দায়িত্ব নাই তেনেহ'লে তাৰ ব্যৱসায়ৰ কথা বিয়া বাৰুৰ কথা এইবোৰ জানো আপুনি ভাবিব নালাগে হেৰি নহয় ৰাধিকা মোৰ প্ৰাণেশ্বৰী তুমি দেখোন চৌধুৰী তাত ক'ৰবাত মই এনে চাকৰি এটাৰ ব্যৱস্থা কৰি দিব পাৰা কিয় ঘৰত ইমান বৰ ব্যৱসায় থাকোঁতে সি কিয় চাকৰি কৰিব লাগে তাকেইতো মইতো তাকে ক'ব খুজি আছোঁ ঘৰত ইমান ডাঙৰ ব্যৱসায় থাকোঁতে সি বাৰু কিয় চাকৰি কৰিব যাব লাগে দেউতা কথা মানে বাবা জানিছাই নহয় পিছে তুমি ক'ৰবালৈ যাব ওলাইছা দেউতা বন্ধুটোৰ লগত এঠাই ফুৰিবলৈ যাওঁ মোৰ আহোঁতে সদ্য হ'ব একো নাই যোৱা এইটো বয়সতে নুফুৰিলে পিছে বাবা কথাষাৰ মই ক'ম নে তুমি আনিছিলে না আপোনাক মই বিয়া কৰা তোমাৰ মালাই মুখে লৈ আহিছে সেইকাৰণে মই কিন্তু সময় ৰৈ নাথাকে বাবা কিন্তু সময়টো পাৰ হৈ যোৱা নাই আমাৰ ব্যৱসায়ৰ সকলো দায়িত্ব তোমাক দিব বিচাৰিম আমাৰ সকলোবোৰ দায়িত্ব পাতিল মোক সময় দিয়া এইবোৰ জানি বুজি চম্ভালি ল'বলৈ তোমাক কিছুদিন সময় লাগিব গতিকে সোনকালে দায়িত্বখিনি তোমাক দি মই ব্যৱসায়ৰ পৰা আজৰি হ'ব বিচাৰোঁ ভালকৈ লাগিব বিচাৰিছোঁ বাবা মানে বাবা কথাটো হৈছে ৰাধিকা মোৰ প্ৰাণেশ্বৰী কোনে কথাটো হ'ল আৰু কেই বছৰিলে গতিকে তোমাৰ মাৰাই গ'ল ইলেকশ্যন খেলি